নমস্কাৰ পুবালি গগৈ ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো। আহোম ৰজাৰ আন এখন ৰাজধানী গড়গাঁও। আমি আছো বৰ্তমান গড়গাঁও কাৰেং ঘৰত। আহকচোন এই কাৰেং ঘৰ ইতিহাসৰ বিষয়ে কিছু কথা জানো। অসমীয়াত কাৰেং শব্দটোৱে যিকোনো প্ৰাসাদকে বুজায়। আনহাতে গড়গাঁৱত থকা এই ৰাজপ্ৰসাদটোৰ নাম কাৰেং ঘৰ। আহোমসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহলেই হৈছে কাৰেং ঘৰ। অৰ্থাৎ অসমৰ শিৱসাগৰ চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত এই ৰাজমহলটি। 1540 চনত স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটো নিৰ্মাণ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। 1752 চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হোৱাৰ বাবে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰাইছিল। এই প্ৰাসাদটিত মুঠ 7 মহলা দেখা পোৱা যায়। তলত 2 মহলা আৰু ওপৰত 5 মহলা। তলৰ মহলাত প্ৰায় 16 কিলোমিটাৰ দীঘল এটা সুৰংগ আছে। বৰ্তমান এই সুৰংগ বন্ধ হৈ আছে। এই কাৰেংঘৰটিৰ দীঘে 120 হাত আৰু পথালিয়ে 30 হাত আছে। এই ঘৰত 66টা স্তম্ভ দেখা পোৱা যায়। প্ৰত্যেকটো স্তম্ভৰ বেৰ বা পৰিধি 4 হাতকৈ আছে। ওপৰলৈ যাবলৈ নিদিয়ে, এইখন বন্ধ আছে। এইখন 3 নম্বৰ ফ্ল'ৰ, এইবোৰ ওপৰলৈ মানে অকল 2 নম্বৰ লাষ্ট, এইবোৰ যাব নিদিয়ে ওপৰলৈ, বন্ধ কৰি থৈছে। বাঘ নিব। চাৰিওফালে গছ-গছনি, প্ৰকৃতিৰ এক অপৰূপ দৃশ্য। এয়া চাৰিওফালে গছ-গছনি। এখন আছে, এখন আহোম ৰজাৰ কাৰেং ঘৰ। এই স্থানত সৰ্বপ্ৰথম আহোম বংশৰ ৰজা। ইয়াত কিছুমান আহোম যুগৰ কথা লিখা আছে। কাৰেংঘৰটি সোমাই গৈয়ে অলপ গ'লেই বাওঁহাতেদি এইখন পোৱা যায়। মই অলৰেডি ক'লোৱে আপোনালোকক কি সকলোবোৰ কথা ইয়াত যি লিখা আছে, সেইবাবে মই এইখন নপঢ়োঁ। ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ বাই বাই।